ইয়াতে আহি সব ভাল পাইছো, কিন্তু এটা বস্তু বেছি বেয়া পাইছো। গাইছ আজি ৰাতি এতিয়া টাইম কিমান হৈছে? ৰাতিপুৱা টাইম কিমান হৈছে? টাইম চাই দিছো, জলদি চাই দে, টাইমটো কৈ দি। 11:06 গাইছ, এতিয়া 11:06 আছে। আমি এতিয়া কি কৰিছো? এয়া এই মাংস কাটি আছো। মাংস কাটি থকা কাৰণটো আপোনালোকে মৰ্ণিং গম পাব কি কৰি আছো, কি হোৱাৰ কাৰণে মাংস কাটি আছো। তো আপোনালোকে মৰ্ণিঙলৈ অপেক্ষা কৰক, আৰু আমি এতিয়া ৰাতিটো একদম ধুনীয়াকৈ কাম কৰি লওঁ। তো আপোনালোকে চাই থাকক, আমাকা ব্লগ দিম মই, তো চাই থাকক ভিডিঅ'। আমাৰ ইয়াৰ সৰু বুঢ়া একদম মোবাইলত ব্যস্ত, আৰু এইফালে আমাৰ এইটো লুলু সিং। কেনেকুৱা তোৰ কালিৰ কাৰণে? কেনেকুৱা হা ধামাকা হ'ব না? মাংস কাটি থকা হৈছে বঢ়িয়া একদম চৰাই। কুশল ভাই কেনেকুৱা? আৰু আমাৰ লগত সহপাঠী কোন আছে? এইটো কালু, আমাৰ কালু। আৰু এইফালে দিব্য, এইটো পুৰা একদম তাতে পাকঘৰত পুৰা একদম মাংসৰ মানে কিবা কৰি আছে। কি কৰি আছে ঘৰ? কিহৰ কাৰণে? তোৰ মতামত কেনেকুৱা ক কালিৰ কাৰণে? তই মুখখন দেখাই দি না, তই দেখাই দি ক কালিৰ কাৰণে মতামত কেনেকুৱা তোৰ? মুখৰ পৰা একবাৰ চুপাৰ হিট ন? তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু মৰ্ণিঙলৈ আপোনালোকে অপেক্ষা কৰক। একদম ধামাকা ব্লগ দিম গাইছ, ধামাকা একদম মজা একদম ব্লগ দিম। তো আপোনালোকে অপেক্ষা কৰক, তো চাই থাকক। তো গাইছ গুড মৰ্ণিং। তো ৰাতি মই ক্লিপ এটা লগাই দিছোঁ, তো গম পাইছে কি হোৱাৰ কাৰণে ক'ত যাব ওলাইছোঁ, কি হয়তো থাম্বনেল চাই হয়তো গম পাইছোঁ আপোনালোকে। আমি পিকনিক যাব গৈ আছোঁ ভৈৰৱকুণ্ড। ডেষ্টিনেশ্যন পালে আপোনাৰ তাতে ব্লগ বনাই দিমে। তো মই ৰখি আছোঁ, এয়া এই বেকত দেখি পাইছোঁ কিজানি এইবিলাক কুঁৱলী দেখিছেনে? তামাম ঠাণ্ডা। এতিয়া টাইম হৈ আছে, আমি যাব লগা আছিল 6টাত, এতিয়া কিন্তু বাজিল 7:30 হ'ল। আহি ওলাওঁতে মানে বস্তু বান্ধোতে দেৰি হ'ল। আকৌ গাড়ীখন আগত গৈছে, কিবা কিবি বস্তু আনিব গৈছে। তো আহিলে আমি যাম, মই বাটত ৰখি আছোঁ। 1 hour later. কি হ'ল? নাযা কিয়া? দাদা আমি যাইছো। তো গাইছ সেইটো নাজাৰা চাই লওঁ, সেইটো ভৈৰৱকুণ্ডৰ নিজৰাটো এইটোৱে। তো আমাৰ গাড়ী আগত যাইছে, এটা যাই থাক, আমি গৈ আছো খোজকাঢ়ি। তো গাইছ মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে, জেগাটো ভাল লাগিছে বাৰু। তো আপোনালোকে চাই থাকক। কুশল ভাই কেনেকুৱা? তই ফাৰ্ষ্ট টাইম নে কি? ছেকেণ্ড বাৰ। তই ফাৰ্ষ্ট একবাৰ আগতে আহিছে মানে। আপোনালোকৰ যদি আহে ন, তেতিয়াহ'লে আপোনালোকে আহক, ধুনীয়াকৈ পিনি এনজয় কৰক। কিন্তু গাইছ ইয়াতে উৎপাত নকৰিব, উৎপাত কৰিলে আৰু গমে পাইছে SOP কেনেকুৱা দিছে। তো ধুনীয়াকৈ আহি মজা লওক। ভৈৰৱকুণ্ড মানে প্লেচটো মই ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু মজা পাইছোঁ গাইছ। আৰু আপোনালোকে ভিডিঅ' চাই থাকক, মজা লাগিব। আৰু আমি তামাম ঠাণ্ডাত মানে একদম জেকেট পিন্ধি আহিছিলোঁ। এতিয়া পুৰা একদম চবে কাপোৰ কানি পিন্ধিছে, আৰু নিজৰ এতিয়াতো আমি গায়ে ধুম, গা পা। আৰু আপোনালোকে ভইচটো মোৰ চেঞ্জ পাইছে নাই? মানে গোটেই ৰাস্তাটো একদম আটা পাৰি অহাৰ কাৰণে, একদম এনজয় কৰি অহাৰ কাৰণে মোৰ ভইচটো পুৰা ফাটি গৈছে একদম। তো আৰু এনজয় আছে, নাচিব আছে। তো গাইছ আপোনালোকে চাই থাকক ভিডিঅ'। তো আপোনালোকক মই দেখাই থাকিম যি পাৰোঁ। তো এনজয় গাইছ, আৰু মই ইয়াতে এনজয় লওঁ, আপোনালোকৰ ভিডিঅ' চাই। আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। এই কুশলক চাই লওক, এয়া পুৰা একদম কাপোৰ কানি খুলি লৈ পুৰা ৰেডি আহি। আৰু গাইছ মই বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' দিছোঁ, মানে বহুত দিন বুলি কওঁতে মিনিমাম 10-12 দিনমান হৈ গ'ল চাগে মই ভিডিঅ' দিয়া নাই। কাৰণ মই তেনেকৈ ভিডিঅ' বনাব ক'তো যোৱাও নাই। আৰু মেইন কথাটো হ'ল গাইছ, মই এইটো যে ভিডিঅ' বনাইছোঁ মানে এনজয় কৰিব আহিছোঁ। তো এনজয়টো ধুনীয়াকৈ স্মৃতি হিচাপত ইউটিউবত ৰাখি দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু ক'ত বেলেগকৈ ৰাখি থ'বলৈতো নাহে, ধৰি লওক মোবাইলত থাকিলে ডিলেট হৈ যাব, হয় নহয় গাইছ? তো ধুনীয়াকৈ এডিট কৰি ধুনীয়াকৈ থৈ দিম তাতে, আৰু আপোনালোকেও চাই পেলাই গম পাব যে আমি লগৰবোৰে কেনেকুৱা এনজয় কৰোঁ, হয় নহয় গাইছ? তো সেইকাৰণে ভিডিঅ'বিলাক মই বনাই ইউটিউবত দিওঁ। মই এনজয় কৰোঁ, সেই এনজয়বোৰ ইয়াতে ৰাখি থ'বৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ। আৰু সেই ভিডিঅ'বিলাকে মই পিছৰ ইন ফিউচাৰ মই চাই মজা ল'ম, মানে এনেকুৱা কাম এনজয় কৰিছিলোঁ, সেই তাৰ বাবে মই ভিডিঅ'বিলাক বনাওঁ। তো চাই থাকক।
सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग আমি গাইজ ইয়াতে মানে ইমানে মানুহ ফুল হৈ গৈছে আমি প্লেচে বিচাৰি পোৱা নাই প্লেচ বিচাৰি আছো আমাৰ গাড়ীটো ঘূৰাই আছো ক'ত পাওঁ চাই লওঁ তো ধুনীয়াকৈ জাগাটো ধুনীয়াকৈ ঠিক ঠাক কৰি লৈ লওঁ তো তাৰপিছত মস্তি এনজয় কৰিম গাইজ আমাৰ ইয়াতে বঢ়িয়াকৈ টেণ্টটো বহাই আছে মানে আমাৰ সিহঁতে লগৰবিলাকে টেণ্টটো পুৰা তাতে বহাই লৈছে এইফালে ডিজেযোৰ বঢ়িয়াকৈ ডিজে বঢ়িয়াকৈ তাতে কৰি আছো এই কুশলে পুৰা ডান্স কৰি আছে দেখা পাইছে এইফালে এইটো আমাৰ ডেভিড আমাৰ গাঁৱৰে ল'ৰা তো ইয়াতে ধুনীয়াকৈ টেণ্টটো পাতি লওক ধুনীয়াকৈ তাতে খানাটো বনোৱা হ'ব আৰু নেক্সট আমাৰ লুলু সিং আমাৰ ভাই মই লুলু সিং থাকালৈকে মই কোনো কাৰণে টেনশ্যন নলওঁ কাৰণ মই কৰিব লগা কাম চব কৰি থাকে আৰু এইফালে এইটো জুমন পুৰা একদম বাচন মাজি আছে এইফালে তো এইটো মজা নিজৰা এটা অলপ দেৰিকৈ গা ধুম নাই কি নুধুম তুমি নোৱা হা তইতো ড্ৰেছ চেঞ্জ কৰি গাইছ লুলুক চাওঁ এই একদম ড্ৰেছ চেঞ্জ কৰিছে হাফ পেণ্ট পিন্ধি লৈছে পুৰা চিভিল ড্ৰেছত অলপ এনজয় কৰিলোঁ ডান্স চান্স কৰিলোঁ এতিয়া মানে বাচন অলপ ধুব আছে তো বাচনখিনি ধুব আহিলোঁ আৰু নেক্সট খানা বনাবৰ কাৰণে বাচনখিনি লেতেৰা আছে তো বাচনখিনি ধুই লওঁ আৰু গাইছ মই ড্ৰেছ স্পৰ্টিংটো চেঞ্জ কৰি ল'লোঁ ভাই তো ইহঁতে বাচন ধুই আছে ধুনীয়াকৈ বাচনখিনি ধুই ওপৰলৈ লৈ যাম মই জোতা পিন্ধি আছোঁ কাৰণে তলত নামা নাই তো অলপ দেৰিকৈ পাৰিলে আমি ইয়াতে নিজৰটোত গা ধুম আৰু একদম ধুনীয়া প্লেচ বুলি ক'লোঁ গাইছ ধুনীয়া প্লেচ काहे हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना तुम्हें चाहकर भी न चाहे करे जो मन माने ये मन न माने मिली जो ये जो याद मिल के अब बाटे तेरे नाम सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना ভাৰ্গৱ হাই বল এই চাই দি না এই ভাৰ্গৱ পুৰা আলু বাকলে আছে আৰু আমাৰ দিব হাই বল পুৰা একদম পিয়াজ চিয়াজ কিনে আছে আৰু আমাৰ টুটুদা এইটো আমাৰ ৰান্ধনী আমাৰ টিপ টপ খানা বনাই আমাৰ খানাত মানে টুটুদাই মেইন আমাৰ একদম মজা খানা বনাই গাইছে ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর আমাৰ জুমন ভাই পুৰা একদম মাংস কাটি আছে মানে ইয়াতে আকৌ এক্সট্ৰাকে ভাজি খাবৰ কাৰণে এক্সট্ৰাকে আনিছো সেইটো পুৰা কাটি আছে একদম তামাম उम्र भर भरी नजर है मिल जाएंगे ही हम तुमसे छुपा छुपाई नजर तू आई ना अब तुम्हारे आस पास आ रही बारात करना इनकार बार देना साथ अब तुम्हारे आस पास आ रही बारात करना इनकार बार আমাৰ ইয়াতে খানা বনি আছে পুৰা ইয়াতে চবে পিকনিক লাইন হৈ পিকনিক হৈ আছে তো মই দেখাই আছো আপোনালোকে চাই লওক একদম এই তাৰলৈ একদম পিকনিক এইফালে ইয়ালৈ একদম পিকনিক হৈ আছে তো গাইছ মানে ফটো তুলি আছে পিকনিক খাইছে আৰু মই ব্লগ বনাওঁ মানে ব্লগ বনাই আছো পুৰা এনজয় লৈ আছো মেলা কাক কোৱা হয় নহয় তোৰ ভাষাত ক'ব গ'লে কি বুলি কয় মেলি কৈ দে যি বস্তু কি মেলি থোৱা হয় তাকে মেলা বুলি কোৱা হয় আজি আমাৰ কুশলৰ সূত্ৰ কেইলা বেয়া ভাষা কেলা নহয় তো কেইলা বুলি আচ্ছা অলপ কেইলা বুলি আচ্ছা আমাৰ কুশলৰ মতে মেলাটো কি জানা য'ত বস্তুটা মেলি থৈ দিয়ে এনেকে অঁ মেলা হ'ব আচ্ছা কেনেকৈ থৈ দে এনেকে মেলি থৈ দিয়ে লেডিজবোৰেও ইয়াতে আহি কিবা কিবি ল'ব পাৰিব গাইছ নো টেনশ্যন लेने का नहीं गाइस देने का है यो वाला অনলাইন শ্বপিং কৰিব পাৰে বুলি হা ফোন কৰিব দিয়ে অনলাইন শ্বপিং কৰিব দিয়ে ঘৰৰ পৰা উচি যাব নেকি অ'কে কেনেকৈ আহিছ এই দিব তোক খাবো কেনেকৈ চাই আছে কেনেকৈ अब तुम्हारे आस पास आ रही बारात
পুৰা এনজয় গাইছ, পুৰা এনজয় হৈছে। মই ইয়াতে আহি চব ভাল পাইছো, কিন্তু এটা বস্তু বেছি বেয়া পাইছো। তোমাৰ চবে মানে যোনে যি খাইছে খাইছে আৰু এনে গাইছ, কিন্তু আইনা বটল বিলাক ইয়াতে ভাঙিব নালাগে, বেলেগতো অসুবিধা হৈছে গাইছ। যদি কোনোবাই মানে সেই কামটো মানে মোৰ যিবিলাক ভিউৱাৰ্ছ আছে কেতিয়াও যাতে সেই কামটো কোনো ক'তো নকৰে পিকনিক প্লেচত, মানে বেলেগৰ অপকাৰ হৈছে, এইটো হয়নে নহয় গাইছ, সেইটো কথা। গতিকে আপোনালোকক মই সেইটো কথা কৈ দিলো আৰু গাইছ। আমাৰ চলি পুৰা একদম কাপোৰ কানি খুলি ৰেডি, চাব নেকি? সেই চাওক, এয়া পুৰা একদম ৰেডি, ফুল এনজয়। অ লুলু কি হৈছে? অ লুলু, অ লুলু কি হৈছে? গাইজ লুগাত এইটো কিবা পোকা উঠছি গাইজ, তামাম ভয়ত কপি আছে, কান্দছি গাইজ, কান্দছি লুলু। অ লুলু, নাচবি নাচবি নাচবি, অকল নাচবি। ভয় লাগছি তাৰ। অ গৈছে গৈছে গৈছে। অ লুলু ঘৰিয়ালৰ পোৱালি, এইটো ঘৰিয়ালৰ পোৱালি। অ গাছ লুলু, কান্দছি গাছ লুলু। কিমান দীঘল, কিমান দীঘল নেচ? তাম ভয় লাগছি নেকি তোৰ? তই এনে ফটো মাৰি মাৰি ভাগিল, মই সঁচাই কৈছো। ভিডিঅ' কৰি একবাৰ আটা পাই দি খুইৰেও গাইছ ফুল এনজয় কৰি আছে, তামাম নাচি আছে গাইছ। এতিয়া আমাৰ ধামাকা চলিব ইয়াতে, চবে কাপোৰ খুলি লৈছে। মই দিব, আমি বুঢ়াকে ভগাই ললো। এতিয়া আমাৰ পাল, আমি খাম এতিয়া ধুনীয়াকে। খানা কেনেকুৱা হৈছে? সেই টুটুদাই বনাইছে খানা। কি খাই লো হা, হিৰক দা এটা আমাৰ এৰি থৈ ভাত খাইছে। अब तो अरे आस रही बड़ा तेरे नायक গাইছ, আমাৰ পিকনিকত এওঁলোক দুজন অতিথি হিচাপত তেওঁলোককো আমাৰ লগত খাবলৈ দিলো। বেয়া কৰিছো নেকি আপোনালোকে কমেণ্ট কৰি জনাব। আমি ইয়াৰ পৰা যাব ওলালো, মানে গাড়ীত বঢ়িয়াকে বস্তুবিলাক পেকিং কৰি আছো, চবে বস্তুবিলাক লৈ গৈ আছে। মই এইবাৰ হাতত কিবা কিবি লৈ আহি আছো। কথাটো হ'ল কি, ইয়াতে আপোনালোকে আহি পিকনিক খাব পাৰিব, কোনো ধৰণৰ টেনশ্যন নাই, খালি উৎপাত নকৰিব একো। আৰু এটা কথা কওঁ, মানে পিকনিকৰ ইয়াতে চাব লগা বস্তু বেলেগ একো নাই। নিজৰা এটা আছে আৰু পাহাৰ আছে আৰু শিলৰ দামবিলাক আছে। তাতে এনেকে বঢ়িয়াকে চবে বহি লৈ খানা খাব লাগিব, প্লেচ উৰাই লৈ। নেক্সট ইয়াতে দলং এখন আছে, উলমা দলং, সেইখন চাবৰ কাৰণে এতিয়া বন্ধ কৰি থৈ দিছে। আৰু নেক্সট বেলেগকৈ চাব লগা একো নাই, কিন্তু এনজয় কৰিব যদি আহে তেতিয়াহ'লে এনজয় মজা কৰিব পাৰিব। আমিও এনজয় কৰিলোঁ। পিকনিকৰ ভিডিঅ' কি পাৰিলোঁ এনজয় কৰি দেখুৱালোঁ আপোনালোকক। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি কোনোবা পিকনিকত গৈছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' দিম আপোনালোকৰ মাজলৈ আহি আছে নেক্সট ভিডিঅ'। তো এইটো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনা। আৰু যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো নতুন হ'লে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক, শ্বেয়াৰ কৰক। তো থেংক ইউ, আজিলৈ বাই বাই গাইজ। পিছতে সঁচাকৈ